নমস্কাৰ সকলোকে আমাৰ ইউটিউব চেনেলৰ নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু উৰুকা, আজি মাঘ বিহুৰ উৰুকা দিনা মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ, সেইটো কাৰণে আপোনালোকক সকলোলৈ মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি উৰুকা আৰু কাইলৈ দুদিন মিলাই পেলাই মই ব্লগটো দিম। অকণমান দেৰি হ'বও পাৰে আপলোড দিয়া, তথাপিও আপোনালোকে ব্লগটো শেষৰলৈকে চাব আমি কি কৰোঁ। এইফালে উৰুকা নিশাৰ কাৰণে গাহৰি মাংস আৰু এইফালে মাছ আৰু মাছৰ কণী অনা হৈছে আৰু ৰাতিলৈ আৰু কিবা কিবি বনোৱা হ'ব, সেইকাৰণে চাই থাকিব ব্লগটো শেষৰলৈকে। আৰু এইফালে আৰম্ভ কৰিছে দীপে মেজি বনাবৰ কাৰণে উৰুকা দিনাই, আৰু যিহেতু কাইলৈ ৰাতিপুৱা জ্বলাব লাগিব সেইকাৰণে দীপে বনাই আছে। কিন্তু আমাৰ মেজিটো বেছি ওখ কৰিব নোৱাৰি, কাৰণ ওপৰত কাৰেণ্টৰ ৱায়াৰ আছে, সেইকাৰণে ভয়ো লাগে, সেইকাৰণে অকণমান সৰুকৈ বনাব লাগিব। আৰু মেজিটো চাওকচোন আমাৰ কিমানটো নহয়। এয়া হৈছে আমাৰ মেজি, আৰু মেজি কাইলৈ ৰাতিপুৱা যিহেতু জ্বলাম সেইকাৰণে আজি এনেকৈ থৈ দিয়া হৈছে। আৰু এইফালে ৰাতি আমাৰ খোৱাৰ কাৰণে যোগাৰ কৰিবলৈ হৈ গ'ল। আৰু এইফালে গাহৰি মাংস অলৰেডি বনিলেই, কাৰণ ৰেচিপিটো কিন্তু সম্পূৰ্ণকৈ শ্বেয়াৰ কৰিব নোৱাৰোঁ, কাৰণ ব্লগটো বহুত দীঘল হৈ যাব, সেইকাৰণে থুলমূলকৈ অকণমান আপোনালোকক দেখাই দিম। আৰু ৰেচিপিকেইটা পাছত মই ব্লগত ধুনীয়াকৈ দি দিম, আপোনালোকে চাব সকলোৱে। আৰু এইফালে আলু চালু সিজিছে আৰু গাহৰিটো হৈ গ'ল, আৰু কি বনাওঁ আপোনালোকে চাই থাকক। আৰু লগতে কৈ দিব বিচাৰিছোঁ যে আমাৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইবৰ ওচৰত থকা বেল আইকনটো টিপি দিব, তেতিয়াহে নতুন ভিডিঅ' ন'টিফিকেশ্যন পাব। আৰু এইফালে আমাৰ মাছ ফ্ৰাই কৰিবলৈ আৰম্ভ কৰি দিলোঁ, আৰু মাছৰ লগত কিবা কিবি বনোৱা হ'ব। কিনো বনাই আপোনালোকে ব্লগটো শেষৰলৈকে চাই থাকক। আমাৰ এইফালে গাহৰি মাংস নমাব পৰা হৈ গ'ল, ধুনীয়াকৈ গাহৰি ৰেডি হৈ গ'ল আমি খাব পৰাকৈ। আৰু যিহেতু মাছ ফ্ৰাই কৰি থোৱা আছিলে আৰু মাছৰ টেঙা বনোৱা হ'ব এতিয়া, সেইকাৰণে কেৰাহী গৰম হৈ গ'ল, আমি মাছৰ টেঙা বনাওঁ। মাছৰ টেঙা বনাবলৈ হৈছে এইফালে বিলাহী, থেকেৰা টেঙা, এইফালে পাঁচফোৰণ ধুনীয়াকৈ, আৰু বইল দালিৰ লগত আমি আজি মাছৰ টেঙা বনাম। আৰু গোটেই ৰেচিপিটো আপোনালোকক শ্বেয়াৰ কৰিব নোৱাৰিম আজি, কাৰণ ব্লগটো দীঘল হৈ যাব, কৈছোঁ আপোনালোকক। কাৰণ এইফালে পাঁচফোৰণ দি নিমখ হালধি লগতে বিলাহী ধুনীয়াকৈ সিজাই মেলি বইল দালিখিনি তাৰপিছত দি আমি আজি টেঙা আঞ্জাখন বনাম। আৰু ব্লগটো আপোনালোকে শেষলৈকে চাই থাকিব আৰু কি কৰোঁ। বনাই মেলি ধুনীয়াকৈ হৈ গ'ল। এইফালে গাহৰি মাংস ধুনীয়াকৈ দেখিছেনে, দেখি একদম লোভ লাগি আছে মোৰ। এইফালে হৈছে মাছৰ টেঙা আঞ্জা, এইফালে হৈছে মাছৰ কণী ফ্ৰাই, আৰু এইফালে হৈছে মাছ ফ্ৰাই। এয়া হৈছে নেক্সট দিনা ৰাতিপুৱা ধুনীয়াকৈ দীপে মেজি জ্বলাবৰ কাৰণে চাকি বন্তি লৈ গৈছে, কাৰণ আমি আন্ধাৰতে, দেখিছেনে আপোনালোকে, দেখিবলৈ পাইছে হয়তো, অকণমান আমাৰ লাইটৰ পোহৰ এটা পৰি আছে, বাকী আন্ধাৰ হৈ আছে। চৰাই চিৰিকটিবোৰে মাতিছে আৰু লাহে লাহে। আৰু মানুহে কোৱা শুনিছোঁ যে কাউৰীয়ে বোলে নেদেখা আগতেই মেজিটো জ্বলাব লাগে, সেইকাৰণে আমি ধুনীয়াকৈ আন্ধাৰতে জ্বলাবলৈ আহি গ'লোঁ। আৰু আপোনালোকে চাই থাকিবচোন ব্লগটো শেষৰলৈকে, আৰু আমি কি কৰোঁ। এয়া দেখিবলৈ পাইছেনে আপোনালোকে, ধুনীয়াকৈ আমাৰ মেজিটো জ্বলি গ'ল। আৰু আমি পিঠা পনা কিবা কিবি দিয়া নিয়ম আছে যিহেতু মেজিত, সেইকাৰণে আমি দি মেলি লওঁ, আৰু ব্লগটো শেষৰলৈকে চাই থাকিব। আকৌ এবাৰ সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু মেজিৰ জুই যেনেকৈ জ্বলিছে তেনেকৈ আপোনালোকৰ জীৱনৰ যিবোৰ বেয়া আছে, সকলো দুখ আছে, সকলো দুখ মৰীক্ষণ কৰি সকলোলৈ যেন সুখ শান্তি ঘূৰাই আহক, সেইটোৱে কামনা কৰিছোঁ। মেজিৰ ওচৰত আচলতে তামোল পাণ ধূপ ধূনা জ্বলাই ধুনীয়াকৈ চাকি জ্বলাই পিঠা দিব লাগে মেজিত। আমি সেইখিনি কৰি মেলি হৈ গ'ল এতিয়া, আৰু আমাৰ ব্লগটো শেষৰলৈকে চাই থাকিব। আৰু এইফালে আমাৰ মেজি জ্বলি শেষ হৈ গ'ল, আৰু যিহেতু আমি একো খোৱাও নাই, সেইকাৰণে পিঠা জলপান যি পাৰোঁ আমি ধুনীয়াকৈ খাওঁ এতিয়া। খাই বৈ আমি ধুনীয়াকৈ অকণমান ৰেষ্ট ল'লোঁ, আৰু আমি ওলাই গ'লোঁ অকণমান খুৰাহঁতৰ ঘৰলৈ। খুৰা মানে মোৰ শহুৰ দেউতাৰ ভাই, এইফালে বহি আছে খুৰা খুৰী, দাদা বৌ ভণ্টি আৰু ভতিজা দুটা ভিতৰত আছে। আৰু আমি যিহেতু মাঘৰ বিহু জুই নুফুৰালে কেনেকৈ হ'ব, সেইকাৰণে আমি খুৰাক ক'লোঁ জুই জ্বলাবলৈ, ধুনীয়াকৈ খুৰাই জুই জ্বলাই দিলে, আৰু আমি জুইৰ ওচৰত বহি এইফালে আড্ডা পুৰা। চাই দিয়ক, এই নাচায়, এটাও চাই আকৌ এনেকৈ চাইছে মানুহে ভয় খাব। সকলোৱে পূৰা জমাইছিলে, ভাল লাগিলে। আৰু তাতে যিহেতু খাই বৈ আহিলোঁ, ব্লগটো ইমানখিনিতে সামৰিব বিচাৰিছোঁ। আৰু আমাৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু ছাবস্ক্ৰাইবৰ ওচৰত থকা বেল আইকনটো টিপি দিব, তেতিয়াহে নতুন ভিডিঅ' ন'টিফিকেশ্যনসমূহ পাই থাকিব। আৰু পুনৰবাৰ ভোগালী বিহুৰ শুভেচ্ছাৰে আজিলৈ ধন্যবাদ।